গুমা সমষ্টিৰ যিখিনি ভিচিডিচি আছে আৰু যিখিনি ব্লক আছে সেইখিনিৰ লগত কথা পাতিছোঁ। আমাৰ গুমা সমষ্টিটো এটা পিছপৰা সমষ্টি। এই সমষ্টিত গাঁৱে ভূঞে বিভিন্ন কাম কৰিব লগা আছে। দীৰ্ঘদিন ধৰি তাত যিসকলে ইলেক্টেড হৈছে সেই MCLA বিলাকে কোনোদিনে সেই সমষ্টিটো ভালকৈ গুৰুত্ব লৈ কাম কৰা নাই। আগৰ সময়ত চৰকাৰৰ সময়ত তাতে ৰুলিঙৰ MCLA বিলাক আছিলে, তেখেতসকলে ভালকৈ কাম কৰা নাই। এতিয়াও সেই সমষ্টিবিলাকত ভালকৈ কামবিলাক হোৱা নাই। এইকাৰণে আজি ৰুৰেল ডেভেলপমেণ্টটো ইয়াত কেনেকৈ চলি আছে, আমাৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নটো আমাৰ কাৰণে খুব এটা ডাঙৰ এটা কনচাৰ্ণ হয়। সেইকাৰণে MG এনৰেগাৰ আঁচনি, PMOৰ আঁচনি, আমাৰ যিটো SRLM NRLMৰ আঁচনিবিলাক কেনেকৈ চলি আছে, ইয়াৰ এটা আমি আজি বিতং এটা ৰিভিউ এটা কৰা হৈছে। আৰু বহুতখিনি কাম হৈছে, কিন্তু বহুতখিনি কাম কৰিব লগা আছে। আৰু আজি আমি ইয়াত আমাৰ BJPৰ EM ৰেৱা নাৰ্জাৰী ডাঙৰীয়া, BJPৰ নেতৃবৃন্দ, আমাৰ UPPLৰ EM MCLA সকলো MLA মিলি পেলাই আমি সেই ৰিভিউ মিটিংটো কৰিছোঁ। আৰু ইয়াৰ পিছত অহা 15 আগষ্টৰ পিছত 15 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত যিমানখিনি আমাৰ VCDC চেয়াৰমেন, ভাইচ চেয়াৰমেন মেম্বাৰসকল আছে, ট্ৰেইনিং দিয়াৰ কাৰণে মই তেখেতসকলক নিৰ্দেশ দিছোঁ, তাকি তেখেতসকলে প্ৰত্যেকটো আঁচনিটো ভালদৰে বুজি পায় আৰু ডেভেলপমেণ্টেল কামবিলাক খুব প্ৰপাৰলি কৰিব পাৰে। ভেঞ্চাৰ স্কুলৰ কাৰণে যিটো BTR চুক্তিৰ 6.3 দফা আছিলে, সেই মৰ্মে আমাক যিটো প্ৰয়োজন সাপেক্ষে স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। আৰু সেইকাৰণে আমি এতিয়া ইয়াৰ ডাটাবিলাক গভৰ্ণমেণ্টক ছাবমিট কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ 26খন কলেজ আছে, ইয়াৰ ভিতৰত যিখিনি কলেজ আমি প্ৰভিঞ্চিয়েলাইজ কৰিব পাৰোঁ সেইখিনি কলেজ তাৎক্ষণিকভাৱে কৰাৰ কাৰণে নিৰ্দেশ দিছে। আৰু ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল আৰু প্ৰাইমাৰী স্কুললৈকে যিমানখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰিব, ইয়াৰ কাৰণে কৰাৰ কাৰণে প্ৰক্ৰিয়া আগবাঢ়ি আছে। টেট পৰীক্ষা পাছ কৰি যিসকলে আছে তেখেতসকলক অতি শীঘ্ৰে আমি এপইণ্টমেণ্ট দিম। আৰু BTC অঞ্চলত স্পেচিয়েল টেট এটা অনুষ্ঠিত কৰা হ'ব, তাকি যিমানখিনি ভেকেণ্ট পোষ্ট আছে সেইটো ফিল আপ কৰিব পৰা যায়। আৰু ইয়াৰ লগতে কিছুমান অফিচত 3rd গ্ৰেড 4th গ্ৰেডবিলাক খালী হৈ আছে, সেই য'ত 3rd গ্ৰেড 4th গ্ৰেডবিলাক মানে ভেকেণ্ট হৈ আছে, এইটো ফিল আপ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। স্বাধীনতা আমি খুব এই বছৰত বিশেষভাৱে আমি সকলো সৌভাগ্য বুলি ক'ব লাগিব। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ঘৰ ঘৰ তিৰংগা এটা আঁচনি আমাৰ এটা লৈছে, আজাদী কা অমৃত মহোৎসৱ বুলি পেলাই, যিটো 75 বছৰৰ আমাৰ স্বাধীনতা, এই 75 বছৰ এই বৰ্ষটো ঐতিহাসিক কৰাৰ কাৰণে আৰু যোৱা 75 বছৰত আমি কিখিনি এচিভমেণ্ট কৰিব পাৰিলোঁ আৰু অহা 100 বছৰলৈকে আমি কিখিনি এচিভমেণ্ট কৰিম, এইটো লৈ পেলাই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি আঁচনি, বহুতখিনি স্কিম, বহুতখিনি প্ৰগ্ৰাম ইতিমধ্যে এনাউন্স কৰিছে। আৰু এইবিলাক প্ৰগ্ৰাম আমাৰ এইবিলাকতো ইমপ্লিমেণ্ট কৰিবলৈ আমি গৈ আছোঁ। ঘৰ ঘৰ তিৰংগা যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰগ্ৰাম আয়োজন কৰিছে বা তেখেতে ডিক্লেয়াৰ কৰিছে, সেই প্ৰগ্ৰামটো আমি বড়োলেণ্ড অঞ্চলত 100% সফল কৰাৰ কাৰণে আমি লাগি আছোঁ।